এতিয়া আমি নতুন এটা ফাৰ্মিং লৈ আহিছোঁ যোনটো ধান খেতি হয় বেচিক্যালি আমাৰ অসমত ম্যাক্সিমাম খেতি এইটোৰে হয় ধানৰে হয় সো এই ধানৰ বহুত কেইটা স্পেশালিটি আছে সেইখিনি আমি ডাঙৰীয়াৰ পৰা জানিম আৰু কিমান বিঘা খেতি ইয়াতে কৰি আছে গোটেইখিনি আমি জানিম তাৰপিছত স্পেশালি এই ভিডিঅ'টোত এটা কৃষকৰ কাৰণে এটা অপৰচুনিটি ইয়াতে দিয়া যাব ডাঙৰীয়াই জনাব যে এক্স্যাক্টলি গভৰ্নমেণ্টৰ পৰা কেনেকা ধৰণে তাৰে পৰা ফাইনান্সিয়েল হেল্প ল'ব পাৰি কি প্ৰসেছত যাব লাগে কাৰণ বহুত কৃষকে গভৰ্নমেণ্টত বেসিক্যালি গালি পাৰি থাকে যে কোনো ধৰণৰ হেল্প গভৰ্নমেণ্টৰ পৰা আমি পোৱা নাই বাট একচুয়ালি তাহাতে ৰাইট ৱেটো গম নাপায় যে তাতে যাই কেনেকুৱা প্ৰসেছত কি কৰিলে সেই ফেচিলিটিখিনি এভেইলেবল কৰিব পাৰিব সো সেই কথাখিনি আমি ডাঙৰীয়াৰ পৰা জানিম এখেতে অলৰেডি কেচিচি কৰি পেলাই তাহাঁতৰ পৰা বহুতখিনি ফাইনেন্স লৈছে আৰু সেই হিচাপে হেল্পখিনি লৈ পেলাই বহুতখিনি সুবিধা এখেতে পাইছে সেই সুবিধাখিনি লৈ পেলাই ইমান ডাঙৰ ফাৰ্মিং বেসিক্যালি কৰি আছে সো ডাঙৰীয়া অকমান এই খেতিৰ বিষয়ে অকমান জনাব কি স্পেশালিটি হয় ধানৰ আৰু যেনেকুৱা মই ৰিকুৱেষ্ট কৰিছোঁ সবকে আপুনি জনাব যে কি প্ৰসেছত কৃষকে বেসিক্যালি ফাইনেন্সখিনি ল'ব পাৰিব সো ফাৰ্স্ট অফ অল আপুনি ধানৰ বিষয়ে কওক অকমান এইটো ধানটো হৈছে কি আমাৰ যেটো থলুৱা মানে কি হয় এইটো বেংগলৰ মানে ফাৰ্ম প্ৰডাক্ট হয় যেটো আমাৰ মানে থলুৱা নামটো এইটো বঙ্গবন্ধু বুলি কয় হয় এটা বঙ্গবন্ধুৰ মানে কি হয় তাহাঁতৰ কোম্পানী আছে মানে সুফলা এটা কোম্পানী ব্র্যান্ড হয় তাৰ এইটো ই মানে ধানটো বেছি ওখ নহয় এইটো ধানটো চাপৰ হয় আৰু প্ৰডাকশনটো ইয়াৰ মানে বেছি হয় মানে ইয়াৰ আৰু পটান নহয় ধানটোৰ হয় আৰু তাৰ যেটো ৰোগ প্ৰতিৰোধ কৰা ইয়াৰ ক্ষমতাটো অলপ বেছি হয় মানে কি হয় কিছুমান ধান আছে মানে তাক বহুত মোজা খোৱা পোকে আক্ৰমণ কৰে বা ব্লাষ্ট লাগে কিবা লাগে গতিকে মই এই খেতিটো কৰাৰ আজিলৈ তাৰ মানে তেনেকুৱা ই পোৱা নাই আৰু লগোৱাৰ পৰাই মানে এটা ভাল গ্ৰোথ এটা পুৰা সেউজীয়া এটা ই হৈ আছে আৰু ইবাৰ অৱশ্যে বৰষুণো সঠিক সময়তে পাই আছে এইটো আৰু ইয়াতে আছে মানে ৰঞ্জিতো আছে মোৰ এই অসম কৃষি বিশ্ববিদ্যালয়ৰ যেটো উদ্ভাৱনী জাত ৰঞ্জিত চাহপান আৰু মানে যেটো ৰঞ্জিত আৰু এইটো কৰি এটা খাবৰ কাৰণে খুব ভাল ৰঞ্জিত ধান যেটো হয় আৰু চাহপানটোৰ মানে এটা পজিটিভ হল কি এইটো মানে পানীত যদি ই 15 দিন ডুবিও থাকে এই ধানটো মানে নষ্ট নহয় মানে গেলি নাযায় তাৰ মাজৰ পৰা মানে আৰু পুনৰ পোখা দি খেতিয়কজনক মানে লছত নেপেলাই ই তাৰ পৰা মানে আৰু পুনৰ ই হৈ মানে ধানটো ওলায় কিন্তু বেলেগ কিছুমান ধান আছে কি যদি বৰষুণ দ জাগাত হয় ই যদি এসপ্তাহ পানী মানে তলত থাকে ধানটো গেলি যাব হয় কিন্তু ৰঞ্জিত চাহপান ধানটো হৈছে কি হি গেলি নাযায় ই মানে পানী শেষ হ'লে পুনৰ 15 দিন পিছত আকৌ মানে হি খজাল ধৰি আৰু উঠি আহি তাৰ মানে প্ৰডাকশনটো পোৱা যায় আৰু খেতিয়কজনে হয় আৰু আপুনি যেটো ক'লে যে চৰকাৰৰ ফালৰ পৰা যেটো সুবিধা হয় মই 2020ত এটো PMKSY যেটো আঁচনি মানে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে মানে যেটো খেতিয়কক দি আছে মানে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা এটো গভৰ্নমেন্টে 85% গভৰ্নমেন্ট সাবসিডি দিয়ে আৰু খেতিয়কজনে মানে 15% শেয়াৰ দিব লাগে এটো মই 2 হেক্টৰ মাটিৰ কাৰণে দুটা হেৰি লোৱা হৈছে এই আপোনাৰ স্প্ৰিংলাৰ সেট তাত মানে কি হয় 30 ডাল 63 mm ৰ HDP পাইপ থাকে আৰু 5টা মানে স্প্ৰিংলাৰ থাকে ৰাইজাৰ এটো কি হয় মানে সৰিয়হ খেতিত দিয়াৰ কাৰণে বা যেটো 4 ফুট ডাউনৰ খেতি তাত দিয়াৰ কাৰণে মানে বৰষুণৰ নিচিনাকে পানীটো ঘূৰি ঘূৰি পৰে তো পানীটো সেভ হয় প্লাস নিজৰ মানে মেচিনৰ যেটো ইন্ধন এটো কম খৰচত হয় আৰু পানীটো চাৰিওফালে খেতি পথাৰত মানে দিব পাৰি এটো এটা প্লাস পইণ্ট আৰু হৰ্টিকালচাৰ ক্ৰপৰ কাৰণে ড্ৰিপো মই লোৱা হৈছে মানে পাপেয়াত মই লগাইছিলো এটো পাৰ ড্ৰপ মোৰ ক্ৰপ যেটো তাতো মানে এই 15% আমি খেতিয়কজনে দিব লাগে গভৰ্নমেন্টক আৰু 85% গভৰ্নমেন্টে সাবসিডি দিয়ে এটো হয় এটো প্ৰসেসটো কি হয় যদি মই ষ্টাৰ্টিংৰ পৰা মই এজন কৃষক মই ফাইনান্সিয়েল অকমান উইক হয় মই চৰকাৰৰ পৰা যদি কিবা বেনিফিট মই যদি ল'ব বিচাৰো তেনেহলে কি প্ৰসেসত যাব লাগিব বেসিক্যালি হেতু অকমান জনাওকচোন প্ৰত্যেকজন খেতিয়কৰে এটা এডিও সার্কুল থাকে মানে এগ্রিকালচার ডেভেলপমেন্ট অফিসার এজন তাত থাকে স্যার বা বাইদেউ
তেওঁৰ লগত যোগাযোগ কৰক আৰু আপোনাৰ যিজন মানে হয় এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট মানে গাঁও পৰ্যায়ৰ কৃষি কৰ্মী তেওঁক লগ কৰিলে তেওঁ আপোনাৰ জিলা কৃষি বিভাগত এজন নডেল অফিচাৰ থাকে তেওঁৰ লগত যোগাযোগ কৰি কোম্পানী ইয়াত ধৰা থাকে বিভিন্ন কোম্পানী থাকে প্ৰিমিয়াৰ থাকে জইন থাকে এতিয়া মই যিটো লৈছোঁ মই জইন ইৰিগেশ্যনৰ পৰা লোৱা হৈছিলে এতিয়া সেইমতে আপুনি ফৰ্ম কৰিব মানে কি হয় ডিষ্ট্ৰিক্টত DLC মানে মিটিং হয় তাত এপ্ৰুভ হ'ব লাগে এপ্ৰুভ হোৱাৰ পিছত আপুনি পইচাটো মানে কেছো দিব পাৰে বা ড্ৰাফো দিব পাৰে কেছ দিলে মানে কি হয় মানি ৰিচিভ এখন দিব অফিচৰ মানে যিজনৰ দায়িত্বত থাকিব ডিষ্ট্ৰিক্ট নডেল অফিচাৰ যিজন DNO তেওঁ দিয়াৰ পিছত কোম্পানীয়ে সেইমতে আহি আপোনাৰ ঘৰত ইনষ্টল কৰি দি যাব বা হয়তো আপুনি নিজেও ইনষ্টল কৰি আপুনি খেতি পথাৰত এইটো ব্যৱহাৰ কৰিব পাৰে গভৰ্ণমেণ্টৰ পৰা যদি আমি তেনেকুৱা ছাবচিডি যদি ল'ব বিচাৰোঁ তেনেহ'লে আমি ফাৰ্ষ্টত অফিচত যাব লাগিব অফিচত হয় মানে অফিচৰ যিবিলাক মানে আপোনাৰ কৃষি উন্নয়ন বিষয়া বা গাঁও পৰ্যায়ৰ যিজন কৃষি কৰ্মী থাকে তেওঁৰ লগত যোগাযোগ কৰি তেওঁলোকে বিভিন্ন ধাপে ধৰক জিলাৰ যি কোম্পানীৰ মানুহ আছে কোম্পানীৰ মানুহৰ লগত লগ কৰিলেও ফৰ্মবিলাক তেওঁলোকৰ তাতো থাকে আৰু আপোনাৰ জিলা কৃষি বিভাগৰ যিজন মানুহক দায়িত্ব দিয়া থাকে DNO ছাৰ তেওঁৰ তাতো মানে পোৱা যায় তেওঁলোকে বিভিন্ন কথাটো বুজাই দি খেতিয়কজনক মানে আগবঢ়াই লৈ যায় এতিয়া ক'ব গ'লে আমাৰ বৰপেটা জিলাৰ যিটো কৃষি বিভাগৰ ফালৰ পৰা মই ক'ব গ'লে যথেষ্ট মানে চৰকাৰৰ যিখিনি আমাৰ খেতিয়কৰ কাৰণে সুবিধা মানে মই পাইছোঁ বা লোৱা হৈছে ইতিমধ্যে চ' এইটো আপুনি জনাব বিচাৰিছে যে এটা ভাল ৰাইট ৱেত গ'লেহে চৰকাৰৰ পৰা তেনেকুৱা ফাইনেন্সিয়েলি হেল্পখিনি পোৱা যায় ফাইনেলি বাট আজিকালি কৃষকৰ মানে এনে কি ডকুমেণ্টছৰ নিড হয় যদি তেনেকুৱা ফাইনেন্স ল'ব বিচাৰে কি ডকুমেণ্টছ কৃষকৰ ওচৰত থাকিব লাগিব তাত কি হয় আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বেংক পাছবুক মাটিৰ যিটো আপোনাৰ প্ৰমাণ পত্ৰ মানে কাৰ নামত আছে মাটিখিনি বা কিমান বিঘা আছে এতিয়া যিটো মই কথাটো ক'লোঁ স্প্ৰিংলাৰৰ কাৰণে 1 হেক্টৰ অৰ্থাৎ 7.5 বিঘা মাটি মানে কি হয় আপোনাৰ নামত নহ'লেও দেউতাকৰ নামত বা আপোনাৰ নামত এতিয়া আমাৰ কি হয় আমাৰ যিহেতু দেউতা জীৱিত আছে দেউতা জীৱিত থকাৰ ফলত মোৰ নামত মাটিটো নাহে এতিয়া মোৰ দেউতাৰ নামত মাটি আছে মই সেইখন কাগজ সেই মাটিৰ কাগজখন দি আৰু সেইমতেই তাৰমানে মই ইয়াত মানে নিৰ্বাচিত চিলেকশ্যন তেওঁ মানে অফিচৰ পৰা DLC ডিষ্ট্ৰিক্ট লেভেল যিটো কমিটি থাকে তাত এনেকৈ হোৱাৰ পিছত মই বস্তুখিনি পাই গৈছোঁ আৰু ইয়াতে কোনো ৰাসায়নিক তেনেকুৱা কোনো ধৰণৰ কিবা ইউজ কৰিছে নেকি আপুনি নহয় ইয়াত ৰাসায়নিক মানে কি হয় ইয়াত প্ৰথমতে আছে মানে আমাৰ অলপ মানে DAP দিয়া হৈছিলে আৰু জিংক দিয়া হৈছে আৰু MOP দিয়া হৈছে MOPটো এইকাৰণে ইয়াত দিব লাগে এইটো মানে কি আছিলে এৰিয়াটো আগত ফ্লাড এফেক্টেড এৰিয়া আছিলে মানে অতিমাত্ৰা ইয়াত নদীৰ পলকটো আছিলে নদীৰ পলকটো বেছি থাকিলে তাত মানে MOPৰ মিউৰেট অফ পটাছটো অলপ কম থাকে সেইকাৰণে পটাছটো অলপ দিব লাগে এতিয়া 2004 চনৰ পিছৰ পৰাহে ইয়াত বানপানী হোৱা নাই 2004 চনৰ আগত কি হয় মানে এই বাৰিষাৰ সময়ত আপোনাৰ জুন জুলাই আগষ্ট তকলৈকে মানে নদীৰ মানে ঢল আহি ইয়াত বোকা মানে পলক যিটো পেলাইছিল সেইটো কিন্তু 2004 চনত এই যে নাৰায়ণগুৰিৰ মথাউৰি মানে ছিঙিল তাৰ ফলত আমাৰ যিটো এটা নদী আছে সেই নদীটোৰ মুখখন ব্লক হোৱাৰ ফলত এতিয়া ইয়াত বানপানী নহয় সেইকাৰণে কিন্তু মাটিৰ যিটো ভূমি পৰীক্ষা কৰাতে ইয়াত মানে পটাছৰ হেৰিটো মাত্ৰাটো খুব কম আছে সেইকাৰণে অলপ পটাছটো দিব লাগে মানে মাটি পৰীক্ষা কৰিব লাগে খেতিয়ক এজনে খেতি কৰাৰ আগত একচুৱেলি কি হয় আমাৰ হাউলিত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত গৈ তাত মাটিৰ যিখিনি চেম্পুলখিনি তেওঁলোকক দিব লাগে আৰু চেম্পুলখিনি লোৱাৰো এটা নিয়ম আছে আপুনি এবিঘা মাটিত 5টা ঠাইৰ পৰা চেম্পুলটো লৈ কিমান দূৰত কেনেকৈ খান্দি সেইখিনি গাঁও পৰ্যায়ৰ যিজন সম্প্ৰসাৰণ কৰ্মী থাকে তেওঁ মানে শিকাই দিয়ে আৰু সেনেকৈ নি তাত জমা দিলে তেওঁলোকে মাটিটো পৰীক্ষা কৰি দিয়ে হাউলিত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ যিটো ভূমি বিজ্ঞানৰ মানে SMS এজন থাকে ছাবজেক্ট মেটাৰ চাইণ্টিষ্ট তেওঁ আপোনাক দি দিব সেইমতে আপুনি সাৰটো প্ৰয়োগ কৰিব সুষম মাত্ৰাত যেটা ৰিকমেণ্ড ড'জ এটা থাকে কিন্তু এইটো নহয় যে এটা আনুমানিক
য'ত নেকি নাইট্ৰজেনৰ পৰিমাণ বেছি আছে তাত যদি আকৌ ইউৰিয়াটো দিয়া যায় তে খেতিটো লহপহীয়া হ'ব, তাত একদম ঠুনুকা হ'ব। এইটো কৰিব নালাগে। সেইকাৰণে মানে মাটি পৰীক্ষা কৰি চইল টেষ্ট কৰি একচুৱেলি আমি কোনোবাই যদি ধান খেতিত কিবা সাৰ দিয়েও একচুৱেলি যিকোনো ধান বুলিয়ে নহয় যিকোনো খেতিত প্ৰথমতে মাটিটো পৰীক্ষা, তাৰপিছত সাৰটো। মানুহ যেনেকৈ আজি কিবা এটা অসুখ হ'লে ডক্টৰ তাত গ'লে মানে প্ৰেছক্ৰিপশ্যন কৰাৰ আগত ডায়াগনচিছ কৰি টেষ্ট কৰি পেলাই সেই ঔষধটো লিখে। হয়, ঠিক তেনেকুৱা খেতি বাতিটো ঠিক তেনেকুৱাই, মানে সব বস্তুৰ এটা ৰাইট ৱে আছে। বেসিক্যালি আপুনি এইটো ক'ব বিচাৰিছে যিকোনো এটা বস্তু কৰিব গ'লে তাৰ এটা ৰাইট ৱে আছে। যেনেকুৱা আজিকালি আমাৰ 90% খেতিয়কে এইটো গম নাপায় যে আমি কোনো এটা খেতি কৰিব গ'লে আমি সয়েল টেষ্ট কৰাব লাগে, কোনেও নকৰে। আমি বহুত বছৰৰ পৰা চাই আছোঁ, বহুত কৃষকক চাইছোঁ অনুমানতে দিয়ে, হয়, অনুমানতে সব বস্তু ইউজ কৰি থাকে তাহাঁতৰ যিমানখিনি এক্সপিৰিয়েঞ্চৰ ওপৰত বেষ্ট কৰি যে আমি খেতি কৰিয়ে আহিছোঁ। বাট আজিকালি বহুত বস্তু চেঞ্জ হ'ল, মাটিৰ যোনটো কম্পজিশ্যন হ'লে এইটোও চেঞ্জ হৈছে, বাৰিষা হয়, বানপানী হয়, বহুত বস্তু চেঞ্জ হৈ যায়। সো সয়েল আমি প্ৰত্যেক বছৰে একচুৱেলি টেষ্ট কৰি পেলাই, একচুৱেলি প্ৰত্যেক বছৰে নহয়, এবাৰ সয়েল টেষ্ট কৰিলে তাৰ মানে হেৰিটো 3 বছৰলৈকে থাকে ভেলিডটো। তাৰপিছত আৰু সেইখন মানে নতুনকৈ নমুনা দি পেলাই আৰু সেইখনকে নৱীকৰণ কৰি আৰু তাত কৰিব পাৰি। আৰু তাত মাটিটো নমুনাটো সংগ্ৰহ কৰাতে বিভিন্ন এটা নিয়ম থাকে। সদায় আলিৰ কিনাৰৰ পৰা ল'ব নালাগে বা গছৰ তলৰ পৰা ল'ব নালাগে বা সাৰৰ যিটো দম থাকে গোবৰ সাৰ থোৱা তাৰ পৰা ল'ব নালাগে। মানে জিগজাগ মেথডত 1 বিঘা মানে যিটো আপোনাৰ চাইজ হ'ব সেইখিনিৰ পৰা মানে 5টা ঠাইৰ পৰা ল'ব লাগে জিগজাগ প্ৰচেছত। জিগজাগ মোশন মানে আপোনালোকে হয়তো গম পাইছে, তেৰা তেৰাকে ফাৰ্ষ্ট এইফালে গৈ ট্ৰাইংগেল হিচাপে এনেকুৱা আগবাঢ়ি গৈ পেলাই 5টা চেম্পল ল'ব লাগে। এটা ঠাইৰ পৰা চেম্পল ল'লে কি হয় নহ'ব, তাৰ ৰিজাল্ট গম পোৱা নাযাব যে একজাক্টলি মাটিটোত কি নিড আছে কি নিড নাই। সো এইটোৱে কৈছে ডাঙৰীয়া কৈছে যে জিগজাগ মোশনত সয়েলখিনি টেষ্ট কৰাব লৈ যাব লাগে। আৰু তাৰো চেণ্টাৰ হাউলিত আছে। বেসিক্যালি আপোনালোকে গুগলত সাৰ্চ কৰিলে পাই যাব লোকেশ্যনটো, আৰু তাতে যাই পেলাই আপুনি সয়েল টেষ্ট কৰাই তাৰপিছত এটা ভাল এটা খেতি কৰক। আশা কৰিছোঁ এই ভিডিঅ'ত আপোনালোকক পৰ্যাপ্ত মানে যিমানখিনি আমি পাৰিছোঁ গোটেইখিনি ইনফৰ্মেশ্যন দিছোঁ যে এজন খেতিয়কে কেনেকুৱাকৈ খেতিটো এটা ফাইনেন্সিয়েলি ষ্ট্ৰং হৈ কৰিব পাৰে, চৰকাৰৰ পৰা যিমানখিনি ফেচিলিটি আছে সেইখিনি এভেইলেবল কেনেকৈ কৰাব পাৰে, গোটেইখিনি বস্তু আপোনালোকে জানিলে। যদি হেল্পফুল হৈছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।